অসমত থাকি পেলাই যদি ইয়াৰ পৰা কেমেৰা ল'ব ইচ্ছা কৰে তো দাদাই 10,000ৰ পৰা আপোনালোকে 2 লাখক লগি পুলিচে ধৰিছে মাস্ক পিন্ধা নাছিল লগতে তই ভাল কৰ মই বঙাইগাঁও দাদা সব বঙাইগাঁও দাদা ইয়াত ডিউটি কৰি আছে কি হ'ব লাগে ঠিক আংকল Oh baby, I need love me, hey, cause I love I cannot buy it. Wasn't real with you, boy. Real, wasn't real with you, boy. You won't give me too much chances. I don't care, I'm fine, I'm fancy brighter. Yeah, yeah, oh boy, I'm telling you goodbye, I'm telling you goodbye. Yeah, oh boy, I'm telling you goodbye, I'm telling you goodbye. মই তাকে লগিন যাব লগা আছিল যাব পৰা নাই গাড়ী তো হেল্ল' গাইজ বহুত দিন হ'ল মই আপোনালোকক ভিডিঅ' দিব পৰা নাই একচুৱেলি মই অকণমান বিজিও আছোঁ আৰু ডিউটি আপোনালোকে জানে মই কাম কৰোঁ ডিফেন্সতে কাম কৰোঁ ডিউটিৰ কাৰণে অকণমান বিজি আছিলোঁ তো আনিব পৰা নাই তাৰ বাবে বহুত দুখিত তো আজি ভাবিছোঁ এক বহুত ধুনীয়া জেগাত যাম আপোনালোকৰ ভিডিঅ'টো চাওক বহুতে ধুনীয়া পাগল হৈ যাব আপোনালোক দিল্লীৰ একটা এনেকুৱা জেগা যিটো জেগা বৰ্তমান ডেভেলপ হৈছে বহুত ধুনীয়া হৈছে চ' তাতে যাম মোৰ লগত আছে বিজয় আৰু টাইমো হৈছে ঐ কি হ'ল ঘড়ীটো বেটেৰীটোৰ মই বেটেৰী চাৰ্জ দিবই পাহৰি গৈছোঁ চাওকচোন বেটেৰী আনি অফ হৈ গৈছে গমেই পোৱা নাছিলোঁ আৰু বাইকখন এইখন আমি ল'লোৱে তো আমি যাম এতিয়া এইফালেদি একটা বিৰাটেই ধুনীয়া জেগা চাই দিয়ক ভিডিঅ'টো শেষলৈ যাব তো চলতে তো ৱেলকাম বেক টু মাই চেনেল গৌতমছ ব্লগ তো বাইক লওঁ হেলমেট লওঁ এয়া বিজয় মোৰ লগত আছে বিজয় আৰু মই দুয়ো যাম তো যে আনিছিলোঁ মই আগত লগত দেখিছোঁ কেইদিন তাতে মই মাউণ্টটো লগাইছোঁ আজি এয়া মাউণ্ট তো এতিয়া মটৰ ব্লগো হ'ব যাওঁতে চাই থাকক গোটেই দিল্লীৰ ৰাস্তাত আৰু গৈ আপোনালোকক দেখুৱাম কি জেগা কেনেকুৱা ব্লগ কথা নাই আৰু মই একদিন আহি পাইছোঁ মন্দিৰ চাওক বহুতে ডাঙৰ মন্দিৰ চাওক শিৱ বাবা চাওক কৃষ্ণ হে বাবা আহি লাগি আছোঁ মন্দিৰত চাওক আপোনালোকে তো বলক এতিয়া এইটো একচুৱেলি আমাৰ টাৰ্মিনেল 3 এয়াৰপৰ্ট এইটো ৱাল দিয়া আছে এইটো গোটেই এইফালে টাৰ্মিনেল 3 হয় আৰু এইখিনি জেগা অকণমান গৈ এই মাহিপালপুৰ যে আছে দিল্লীৰ এই মাহিপালপুৰ আৰু এই মাৰ্কেটবিলাক আগতে আছিলে কিন্তু বৰ্তমান এতিয়া বন্ধ চববিলাক মাৰ্কেট ধোলাগোৱা পালোঁ আমি ধোলাগোৱাৰ লুকো চেঞ্জ হৈ গৈছে এইটো ধোলাগোৱা মেট্ৰ' ষ্টেচন এইটো আৰু এইটো ইণ্ডিয়া গেট এণ্ড ধোলাগোৱা এইখিনি চাওকচোন ইমান ধুনীয়া বনাইছে না আমি বৰ্তমান চিধা যাম এনেকুৱা কিন্তু এই ধোলাগোৱাৰ এই মেট্ৰ' লাইনৰ এইখিনি জেগা কেনে এটা চাওকচোন চাওক পৰিৱেশ চাওক জেগা চাওক বুজনা কমেণ্ট কৰি জনাওক কেনেকুৱা জেগা এইখিনি ধোলাগোৱা এই পাৰ্কিঙত গাড়ীখন এতিয়া সোমাওঁ তাৰপিছত দেখা যাব भैया कहाँ रखना है आगे लालकिला আহিলে লালকিলা নাপাওঁতে ইয়াত পাৰ্কিং আছে ইয়াত গাড়ী বাইক যি লাগে চব থৈ দিব গাড়ী পাৰ্কিঙতে থ'ব দিয়ক দিল্লীত আহিলে কোন টাইমত গাড়ী গায়াব হৈ যাব বাইক পাত্তাই হ'ব নাই यहाँ पे बाइक मैं এটা ভিডিঅ' চাই আছিলোঁ কালি আৰু সেই দাদাটোৱে বাইক ইয়াতে ৰাখিছিলে তো তাৰ কাৰণে আমিও ইয়াতে ৰাখিম ऐसे ही लगा दे दे ओके भाई বাইকটো মই আছোঁ অল্ড দিল্লী এইটো মোৰ পিছপিনে লালকিলা এইটো হৈছে দিগম্বৰ জৈন লাল মন্দিৰ এইটো মোৰ ছাইডত এইটো আৰু বিশ্বাস কৰি যদি এইখিনি যে আছে লালকিলাৰ এইখিনি জেগা আগতে যোনে লালকিলা আহিছে বা এইখিনি চান্দনী চক এৰিয়া গোটেইখিনি চান্দনী চক আহিছে এইখিনি জেগা আগতে বেলেগ আছিলে এইখিনি জেগাত ইমান জাম হয় না ইমান জাম হয় কিন্তু আজি চাওক ধুনীয়া বনাই দিছে এই লকডাউনৰ টাইমতো এই ইয়াৰে কাম চলিয়ে আছিলে বৰ্তমান কমপ্লিট হৈছে আৰু অলপ হৈছে আৰু ধুনীয়াকৈ যাব পৰা হৈছে লেকিন লকডাউনৰ আগে বন্ধ আছিলে আৰু তাৰে আগে যেতিয়া লকডাউন নোহোৱাতে ইমান জাম হয় ইমান ভিৰ হয় না আপোনালোকে বিশ্বাস কৰে যদি যাব নোৱাৰে এনেকুৱা কাৰণ এতিয়া বৰ্তমান ধুনীয়াকৈ বনাই দিছে তো গোটেইখিনি আগলৈকে মই আপোনালোকক দেখুৱাম কেনেকুৱা কি বনাইছে विजय को कौन विजय पहले जब आया था यहाँ पे कैसा था ये जगह ये पूरा खराब था पहले कितना जाम होता था ना जाम भीड़ बहुत होता था हाँ। अभी ठीक हो रहा अभी देखो अभी सब सुना मतलब माजर এখন पार्क टाइप बनाई दिसे पार्क टाइप
এই গোটেইখিনি চাওক ইয়াত ধুনীয়াকৈ বহিব পাৰে গধূলি টাইমত আহি বহুত ধুনীয়া আৰু বনাই আছে কমপ্লিট হোৱা নাই যেতিয়া কমপ্লিট হ'ব নিশ্চয় বহুতে ধুনীয়া হ'ব লালকিল্লাৰ আগে দিয়ে আমাৰ চান্দনি চক আৰু আপোনালোকক কৈ আছোঁ আগত গৈ পেলাই DSLR কোনে কোনে ভাল পায় নিশ্চয় সকলোৱে পায় দেখাই আছোঁ সেকেণ্ড কেমেৰা কম দামত আমাৰ যি দিল্লীৰ মানে কেমেৰা মাৰ্কেট আছে কেমেৰা মাৰ্কেটখন একচুৱেলি এই SBI এই লালকিল্লাৰ আগত আহিলে আপোনালোকে এইটো এইপিনে লালকিল্লাৰ ছাইডত এইটো আমাৰ বেংকৰ আগে দিয়ে অকণমান পিছত যাম আহক কি কৰি আছে বৰ্তমান আগলৈকে গৈ পেলাই চাই আহিছোঁ আহক এইখন ইয়াৰ ভিতৰত সোমাব এইখিনি এৰিয়াত আপোনালোক যি লাগে ছোৱালী মানুহৰ যি লেহেংগা কাপোৰৰ পৰা আদি কৰি বহুত ধুনীয়া ধুনীয়া এইবিলাক যিমান দোকান আছে এইবিলাক লেহেংগা কাপোৰ এনেকুৱা গোটেইবিলাক বৰ্তমান আজি ভালকৈ খোলাও নাই বন্ধ আছে আৰু এইফালে ইলেক্ট্ৰিক মাৰ্কেট এইফালে যি যাব লাগে তো যাম আমি গোটেইবিলাকে দেখুৱাম তথাপিতে প্ৰথমতে একবাৰ আগলৈকে গৈ পেলাই গোটেইখিনি ৰাস্তা ককলৈকে হৈছে মানে কেনেকুৱা হৈছে গোটেইখিনি দেখাম মানে আগতে বিশ্বাস কৰি দি বহুতে বেয়া আছিল ভাল হৈছে তো তাৰ কাৰণে আহিছোঁ ভালো লাগিছে ইয়াত কিবা ফ্ৰেছ কোনো গাড়ী মটৰ নাই এইটো ৰাস্তাত খোজকাঢ়ি অহা চিষ্টেম ভালকৈ গাড়ী মটৰ আহিব নোৱাৰে কোনো গাড়ী চাড়ী নাই চাওক মানুহে অকল লাইনটো যিমান আছে এইখিনি গোটেই লেহেংগা ছোৱালীৰ মাৰ্কেটে ছোৱালীৰ বস্তু পাব তো চাওক এখন দোকানত সোমাইছোঁ ইমান ধুনীয়া ধুনীয়া লেহেংগাৰ পৰা কাপোৰৰ পৰা আদি কৰি বহুত ধুনীয়া চাওক ये वाला कितने का अंकल 5,500 रुपये 5,500 कितने से लेकर कितने तक है यहाँ पे 2,000 स्टार्टिंग 2000 से स्टार्टिंग और कितने तक है लास्ट 20-25 20-25-30 हज़ार जितना चाहिए ठीक है अंकल जी ओके মানে আপোনালোকে যদি ইয়াত আহে লেহেংগা ল'ব লাগে কাপোৰ ল'ব লাগে 20,000ৰ পৰা আদি কৰি আপোনালোকে 25-30,000 আৰু কিছুমান দোকানতো अभी जाए मैं एक वीडियो देखा था कितना महंगा कपड़ा था पता है लहंगा लड़कियों का मिनिमम 50,000 1 लाख 1.5 लाख का भी लहंगा ऐसा এনেকুৱা কাপোৰ পাই ইয়াত লেহেংগাৰ দোকান আছে তো একচুৱেলি বন্ধ আছে বহুত দোকান আছে লালকিল্লাৰ পৰা অকণমান এনেকৈ খোজকাঢ়ি আহি পিছত এইটো চাওক গুৰুদ্বাৰা চিজগঞ্জ চাহেব এইটো বহুত ডাঙৰ গুৰুদ্বাৰা আপোনালোকে যাব পাৰে আৰু আপোনালোকে এটা বস্তু চাওকচোন এইটো গুৰুদ্বাৰা সেইটো মছজিদ একেলগে গোটেই আৰু আগত সেইটো মন্দিৰ গুৰুদ্বাৰা মছজিদ একেলগে আছে তো মছজিদ গুৰুদ্বাৰা দেখালোঁ এতিয়া ভোকো লাগিছে অকণমান কিবা খাওঁ এইখন বিৰাট ডাঙৰ গুৰু কৃপা দোচা কৰ্ণাৰ এইখনত আহিছোঁ কিবা খাওঁ দোচা খাম একচুৱেলি গুৰুদ্বাৰা যে আছে লালকিল্লাৰ পৰা অলপ আগুৱাই আহি ইয়াতে পায় আপোনালোকে আহিব বিৰাট ধুনীয়া টেষ্টি দোচা বনাই ইয়াত দিল্লীত আহিলে নিশ্চয় আহিব আৰু 50 টকাতে পায় এনেকুৱা দাম ইয়াতে পিছে কেঁচা है मस्त है ना बहुत टेस्टी खाई लूँ दोसा আপোনালোকে অকণমান ৱেইট কৰক পুলিচে ধৰিছে মাস্ক পিন্ধা নাছিলোঁ বোলে মাস্ক নিপিন্ধিলেও ফাইন দিয়ক দিল্লীত যদি এতিয়া বৰ্তমান দাদা একজন লগ পালোঁ দাদা CRPF কাম কৰে দাদাৰ ঘৰ ক'ত মোৰ বঙাইগাঁও দাদাৰ ঘৰ বঙাইগাঁও দাদা ইয়াত ডিউটি কৰি আছে ছুটি যোৱা নাই ন ছুটি কাটি আহিলে কেতিয়া আহিলে এই 10-15 দিন হ'ল দাদাৰ নামটো দাদাৰ অমল কলিতা দাদাৰ নাম অমল কলিতা দাদা CRPFত ন CRPFত চাকৰি কৰে দাদা ইয়াতে মানে কি আছে বঙাইগাঁৱত ঘৰ তো আহিছোঁ দাদা মানে মোৰ ভিডিঅ' বনাই এনেকুৱা ঠিক আছে তো ইয়াত একচুৱেলি মাস্ক নলগাই ইয়াত যদি মাস্ক নলগাই না ফাইনটো লগে এটা এইকাৰণে মই মানে খাই লৈ আহিছিলোঁ মাত্ৰ খাই লৈ অহাৰ লগে লগে মাস্কটোতো খাওঁতে সলকাই থ'বই লাগিব দিয়কচোন আৰু এতিয়া ইহঁতক ক'লে কিয় মাস্ক পিন্ধা নে তেনে মই ক'লোঁ ডিপাৰ্টমেণ্টৰ বুলি যাব দিলে কিছুমানক ধৰিছে নেইতো আগৰ আপোনালোকে যদি নিপিন্ধে না এনেকুৱা এটা ফাইন লগাব না যিমান এই পাথৰবিলাক আছে এইবিলাক যিমান পাথৰ আছে এইবিলাক পাথৰ একচুৱেলি ৰাজস্থানৰ পৰা আনিছে মই মানে কালি অলপমান চাওঁতে পালোঁ যে যিমান ইয়াত পাথৰ আছে লাল পাথৰ গোটেইবিলাক ৰাজস্থানৰ পৰা অনা হৈছে DSLR মাৰ্কেট কোনে ভাল পায় দিল্লী চাব ইচ্ছা আছে তো এতিয়া ভিতৰত যাওঁ আজি কি হৈ আছে কেনেকুৱা তো আহক এইটো বেংকৰ আগে দিয়ে পায় ভিতৰত একবাৰ চাই চানডে কাৰণে মাৰ্কেট পুৰা বন্ধ আহি আমি কেমেৰা মাৰ্কেটৰ ভিতৰত সোমাই পেলাই এখন বিৰাট ধুনীয়া দোকানখনৰ নাম হৈছে শুভম ডিজিটেল আপোনালোকে ইয়াতে কেমেৰা মাৰ্কেটত আহিলে শুভম ডিজিটেল মাৰ্কেটত সোমাব गूगल पे भी सर्च কৰিব পাৰিব বিৰাট नहीं ये तो कैमरा के मार्केट में घुसते ही मिलेगा कैमरा मार्केट घुसते ही राइट साइड होके कॉर्नर में मिल जाता है दुकान तो यहाँ पे आइए बहुत अच्छा दुकान मतलब जो भेराइटी चाहिए वही मिलेगा जी कैमेरा लगे जेनेকুৱা कैमेरा लगे गोटेবিলাক পাব कैमेरा मार्केट আপোনালোকে নিশ্চয় জানে আপোনালোকে ইউটিউবত পায়ে তো তাৰ কাৰণে দোকানত আহিছোঁ এয়া দাদা দোকানৰ কৰ্ণৰ দাদাৰ নাম आशीष शर्मा दादा ये अभी यहाँ पे कितने से लेकर कितने तक कैमरा मिलता है 10,000 से लेकर 2 लाख
10,000 মানে 10,000 পৰা আপোনালোকে 2 লাখক লগি আপোনালোকে কেমেৰা পাব এনেকুৱা তো দাদা কি কেমেৰা আপোনালোকৰ দোকানত মানে क्या कैमरा है आप लोगों के यहाँ पे DSLR सब DSLR তো গাইজ सब DSLR পাব মিৰৰলেছৰ পৰা আদি কৰি Sonyৰ পৰা আদি কৰি গোটেইবিলাক পাব তো মই আহি এটা কেমেৰা পাইছোঁ যিটো মই ভাবি আছোঁ ল'ম বুলি এয়া Sony 6300 এইটো বহুত ধুনীয়া কণ্ডিশ্যন আছে বহুতে ভাল মই ভাবিছোঁ 64টো ল'ম বুলি চাওঁ কেতিয়া লওঁ দাদাই ক'লে বৰ্তমান মালটো নাই যেতিয়া আহিব মই তেতিয়া দাদাৰ তাতে আহি নিশ্চয় ল'ম কেমেৰা এইটো কিবা এটা ভাল লাগে এনেকুৱা Sony মই মানে Sonyটো প্ৰেফাৰ কৰোঁ যে Canon ল'ম বুলি ভাবিছিলোঁ কিন্তু Canonৰ লো লাইটটো অকণমান এনেকুৱা কিন্তু Sony যিটো লো লাইটটো বহুতেই ধুনীয়া লেন্স লাগে সেই গোটেই লেন্সে পাব ইয়াত চাওকচোন গোটেইবিলাক লেন্স যি লেন্স লাগে এভৰিথিং Sony से लेकर सब कुछ मिलेगा ना भैया সকলো লেন্সে পাব बेस्ट ऑफ कंडीशन अच्छा सबसे अच्छा बिल्कुल नए जैसे पीस होंगे बिल्कुल नए जैसे ये होंगे আচ্ছা দাদা এয়া ক'লে আপোনালোকক যি লেন্স লাগে চবে পাব আৰু একদম নিউ কণ্ডিশ্যন ভাল কণ্ডিশ্যনত পাব আপোনালোকে যদি অসমত থাকি পেলাই যদি ইয়াৰ পৰা কেমেৰা ল'ব ইচ্ছা কৰে তো দাদাই কৈ দিব ভैया अगर जैसे आसाम का कोई लोग कैमरा लेना चाहते हैं तो आप लोग अवेलेबल कर देंगे कोरियर আপোনালোকে कोरियर जोगे আপোনালোকে दादाই মানে পঠাই দিব এনেকুৱা में हमारा काफी माल जाता है अच्छा अगर पैसा अकाउंट में डाल देना पड़ेगा फर्स्ट पेमेंट মানে প্ৰথমতে পেমেন্ট কৰিব লাগিব তাৰ পিছত দাদাই মানে মাল পঠাই দিব सेम डे डिस्पैच আচ্ছা আচ্ছা দোকানৰ কাৰ্ড হৈছে এইখন চাই লওক আপোনালোকে এইখন কাৰ্ড देख सकते हो শুভম ডিজিটেল তো দাদা কাৰ্ডখন লৈছোঁ যেতিয়া মই কেমেৰা ল'ব লগা আহিম তেতিয়া দাদা দোকানতে নিশ্চয় আহিম মই A644 Sony ল'ব লগা আছে তো নেক্সট মাহত ভাবোঁ কি হয় দেখা যাওক তো ভैया ओके आएंगे एक दिन ठीक है भैया ओके बाय गोटे मार्केट कैमेरा मार्केट जी कैमेरा लगे আপোনালোকক গোটেই কেমেৰা পাব পুৰা কমতে পাব এনেকুৱা আৰু দেখাই আছোঁ ভিতৰত সোমায়ো দেখাই আছোঁ এয়া মাৰ্কেটৰ ভিতৰত আজি পুৰা মাৰ্কেট বন্ধ আছে এই কিবা কিবি কাম চলি আছে চাওক এই কেমেৰা মাৰ্কেট আপোনালোকে ট্ৰাইপডৰ পৰা আদি কৰি গোটেইবিলাক পাব ইয়াত সানডেৰ কাৰণে आज संडे के लिए सब बंद है ना सब बंद है आज संडे के लिए एक दो दुकान খোলা है খালিকৈ কেতিয়াবা যেতিয়া খোলা থাকিব আপোনালোকক মই গোটেই দোকানৰ ভিতৰত লৈ যাই কি দাম কেনেকুৱা দাম গোটেইবিলাক কেমেৰা দেখুৱাম এতিয়া যাওঁ আমি লালকিল্লাৰ ওচৰলৈকে মই লালকিল্লাত এয়া দিল্লীৰ লালকিল্লা চাওক বহুতে লাল হৈ আছে এনেকুৱা আৰু বহুত ধুনীয়া বিৰাট ৰ'দ দিছে গৰমৰ মাজত লালকিল্লাৰ আগত এয়া মানুহ আছে সিমান নোহোৱা নহয় ভিতৰত যাব দি আছে আপোনালোকে লালকিল্লাত আহে বৰ্তমান ভিতৰত যাব পাৰিব কিন্তু ময়ে নাযাওঁ দিয়ক এতিয়া বহুত দেৰি হ'ল কথাটো হৈছে কি মোৰ ভিডিঅ'টো হৈ গৈছে লাম্বা বহুত এতিয়া যদি মই লালকিল্লাৰ ভিতৰত যাব লাগে তো ভিডিঅ'টো বহুত লম্বা হৈ যাব য'ত আপোনালোকে বিৰাট বৰিং পাব তো মই ভাবছোঁ একদিন লালকিল্লাত আহিম মই ভালকৈ গোটেই লালকিল্লাৰ ভিতৰত গৈ লালকিল্লাৰ গোটেই ভিতৰখন দেখুৱাম তাৰে এটা ব্লগ বনাম আপোনালোকে যদি লাগে যদি লালকিল্লাৰ ভিতৰৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট বক্সত মোক জনাওক আপোনালোকে কি ভিডিঅ' বিচাৰে কেনেকুৱা টাইপৰ ভিডিঅ' লাগে মোক নিশ্চয় কমেণ্ট বক্সত জনাওক আৰু দিল্লীত আছোঁ এটা আপোনালোকে কোৱা মতে মই ভিডিঅ' বনাম ট্ৰাই কৰিম যিমান পাৰোঁ আৰু মই অকণমান দেৰি হ'ল ভিডিঅ' দিওঁতে তাৰ কাৰণে বহুত মই দুখিত হৈছোঁ ভিডিঅ'টো ইয়াতে কৰিম যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰাৰ পিছত যিটো বেল আইকনটো দবাই দিব তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশ্যন পাই যাব ইয়াতে কৈছোঁ নেক্সট বাই আমে ধুয়ে দিছে তো এতিয়া যাওঁ প্ৰথমতে লালকিল্লাৰ আগতে ইয়াত নিম্বু পানী খাওঁ নিম্বু পানী পিকে চলতে নহয় যে নিম্বু পানী খাই পেলাই বোলাওঁ